মানুহবোৰ আছেনে? বৌৱানী বৌৱানী শৰ্মানী দেখোন হয় আজি আকৌ সেই কুকুৰা দাগ দিয়াৰ পিছতে আহিলে যে কিবা মানুহ চানুহ মানে সেই শৰ্মা ঢুকাবলৈ হৈছে নেকি আকৌ কি কয় আপুনি এইবোৰ হয় ইমান অমংগলীয়া কথাবোৰ নকবচোন বৌৱা এই নহয় মানে মই আকৌ সেই শৰ্মাৰ কথা অকণমান মানে শুনিছিলোঁ আৰু কিবা বোলে এক্সিডেণ্টে হ'ল বোলে নাই একো এক্সিডেণ্ট হোৱা নাই সেই হাগিবলৈ যাওঁতে সেই পৰিলে অকল পৰিলে মানে ন মই আকৌ বোলো বৰ বেয়াকৈ দুখ পালে নেকি ইটোলৈ যাবলৈ হ'ল নি বোলো আৰু আমাক বোলো খবৰ দিবলৈ আহিছে নি বুলিহে ভাবিছিলোঁ আৰু নহয় দিয়ক ৰাতিপুৱা আকৌ ওলাইছে আগতে নোলাই যে আজি বোলো কি বোলো কুকুৰা ডাকৰ পিছতে আহিছে যে বোলো নহয় মানে ৰাতিপুৱা চাহপানী টোপা খাবলৈ ইমান মন যায় সদায় ৰাতিপুৱানো চবৰে মন যায় আপোনাৰনো কেলেই নাযাব হয় হয় সেই তাকে আকৌ চাহপানী টোপা বোলো বনালো তাৰপিছতে আকৌ সেই চেনি নাই নহয় ঘৰত চেনি নাই আমাৰ ঘৰলে আকৌ চেনি নাই বুলি আহিব লাগে নি বাৰু নহয় মানে মই চেনি নোহোৱা চাহ মানে একদম খাই মানে ভালেই নালাগে মই নেখাঙে যে সেইকাৰণে বোলো আপোনালোকৰ ঘৰৰ পৰাই বোলো বৌৱানী পাই অলপ চেনি অকণমান খুজি আহোঁগৈ আৰু বোলো হেৰি নহয় কথা এটা হ'ল নহয় জানেনে নাই আমাৰ আকৌ বৌৱানী নাই নহয় ক'লে গ'ল হয় বৌৱানী আকৌ হেৰিয়ৰ ঘৰলৈ গ'ল ভাইকে ফোন মাৰিলে মানে এই বৌৱানী মানে তালৈ গুচিয়ে গ'ল আৰু গ'ল আৰু ৰাতিপুৱা সেই 5টা বজাত ট্ৰেইনখনতে গৈছে আৰু একো নাই দিয়ক আপুনি দিয়কচোন চেনি অকণমান উলিয়াই কিনে মই মানে চেনি তেনি ক'ত থৈ নাজানো নহয় আমাৰ বৌৱানীয়েহে জানে আৰু মোক আকৌ পাকঘৰত সোমাবলৈ নিদিয়ে নহয় একো নহয় মই জানো নহয় বৌৱানীয়ে ক'ত কি বস্তু থয় চব মই জানো নহয় মই লৈ আনকে ধৰে ৰ'ব আমাৰ আকৌ সেই বৌৱানী বৰ খাতৰা আছে নহয় বস্তু যদি একেই জেগাত নিজেই থৈ যোৱা জেগাত যদি নাপায় বৌৱানী আকৌ বজাই দিয়ে নহয় একদম হাল্লা লগাই দিব কিন্তু আহি পানি কৈছোঁ মই নহ'লে আপুনি চাই মেলি দিয়ক আৰু নাই মই বুজিছে এতিয়া আজি গৈছে নহয় জানো হয় মই আকৌ বৌৱানী নহালৈকে মোক মানে পাকঘৰত মানে এণ্ট্ৰি নাই আৰু তেতিয়া আপুনি ক'ত কি কেনেকৈ বনাই পিনে মোৰ কাৰণে মানে কি হ'ল আৰু মোৰ কাৰণে মানে চাহপানী বনাই পানী মোলৈ আকৌ ফ্লাক্সত ভৰাই থৈ যায় সেইটো গৰম হৈ থাকে সেইখিনিকে বাকী খাওঁ আৰু নহয় বোলো ভাত পানী সেইবোৰ ভাত পানী আকৌ কুকাৰকে বনাই থৈ যায় আৰু খাই থাকোঁ আৰু গৰম কৰি হেৰি আকৌ মানে আপুনি সেই অথনিৰ পৰা মন কৰা নাই নহয় মই চাই এইবিলাক আপুনি সেই ইমান গৰমখনত ঠাণ্ডা দিন গ'লে পুহমহীয়া যাওঁতে কোনো টুপিবোৰ নিপিন্ধিলে ইমানকে আপুনি আকৌ এতিয়া টুপিটো কি কৰিবলৈ পিন্ধিছে হয় কি ক'ব হয় বৌৱানী মোৰ আকৌ অলপ ফেশ্বন নিচিনা স্বভাৱ এটা নাই জানো চুলিবোৰ দেখিছেই নহয় আপুনি আগতে এইখিনি আকৌ কি হ'ল এইফালে নাই সেইটোৱে মই আকৌ চুলিখিনি অকণমান দীঘল নাছিলে নেকি অলপ মই মানে ষ্টাইলিছো নহয় জানো আৰু সেইকাৰণে মই নাপিত এজনৰ ওচৰলৈ গৈছিলোঁ নহয় বোলো এপিনে বোলো চুলিখিনি দীঘলকৈ কাটিবি আৰু এপিনে বোলো চুলিখিনি চুটিকৈ কাটিবি বোলো সেনেকৈ কওঁতে বুজিছে এপিনে টকলাই কৰি পেলালে নহয় এইপিনে আকৌ এতিয়া চুলিখিনি দীঘল হৈ থাকিলে বাৰু নাপিতজনৰ গাতো দুখ নাই আৰু মই ক'লোঁ নহয় জানো এইপিনে চুটিকৈ কাটিবি এইপিনে দীঘলকৈ কাটিবি সেয়াই কি হ'ল এইপিনে টকলা হৈ থাকিলে এতিয়া মই মানে আকৌ লাজ নাপাম জানো আৰু ইমান দিনে আৰু চুলিখিনি একদম ধুনীয়াকৈ হিৰটো ৰকম ঘূৰি ফুৰিছিলোঁ এতিয়া আকৌ এইপিনে টকলা হ'ল আৰু কি হাঁহিব আপুনিও হাঁহিব দিয়কচোন আৰু হাঁহিবই বাৰু সেই পিছে এই ৰূপটো আপোনাৰ বৌৱানী দেখিলে নে দেখিলে আজিহে গৈছে আৰু বৌৱানী 5টা বজাত ট্ৰেইনখনত দেখা আগতে মই মানে কালিহে গৈছোঁ আৰু বৌৱানীও আছিল লগত বৌৱানী দেখি মোক এনেকুৱা হাঁহিছে নহয় বোলো কাটিলোঁ আৰু কি কৰিব হয় এতিয়া মোক বৌৱানীয়ে টুপিটো পিন্ধাই থৈ গৈছে আৰু তেনেহ'লে হেৰি কৰোঁ নহ'লে চেনিটো যদি আপুনি হ'লেও এবাৰ চাই চাওকগৈচোন নহয় হেৰি নহয় আপোনাৰ বোলে আকৌ বোলে পৰহি দিনা হেনো কণ্টলৰ চেনি সোপা পাইছিলে কি কৰিলে হয় ইমানকৈ খালেনে ৰাক্ষসৰ নিচিনা নহয় আমাৰ কণ্টলত যোনখিনি চেনি পাওঁ সেইখিনি আমি নেখাওঁ নহয় কি কৰে হয় সেইখিনি আমি বিকি দিওঁ আমি মানে আপোনালোকৰ ঘৰৰ পৰাহে সদায় মানে মই বৌৱানী ওচৰপা এবাটিকে নি থাকোঁ চেনি অকণকৈ আপোনালোকে আকৌ চেনিখিনি বিকিবলৈ কি টকা পৰিছেনো নহয় মানে সেইখিনি খাবলৈ ভাল নহয় আমাৰ ঘৰ চেনি সোপা মানে ভাল আৰু আমাৰ মানুহ ক'ৰ পৰা আনিছে বুলি ভাবিছে হয় মই 500 টকা দি চেনি আনিছোঁ
সেইকাৰণে ভাল আৰু মই আকৌ আমাৰ চেনীৰ পৰা বজাৰত নাপাব নেকি আপুনি বিচাৰি ল'ব আকৌ সেয়ে আকৌ মানে আমাৰ তেখেত আকৌ বৰ সুস্তি নহয় জানো চুস্তি নে চিকতা বাৰু নহয় চিকতা নহয় মানে বৰ বেছি বজাৰলৈ নাযায় আপুনি দেখেইচোন ঘৰতে সোমায়ে থাকে দেখোন সেয়ে আকৌ তেওঁ আৰু পৰিয়ালৰ সেই বস্তুবিলাক আনিবলৈ যাব লাগে আৰু দেই এই অলপ যাব মেলিব লাগে মইতো যাওঁ আৰু দেই সপ্তাহে যাওঁ চেনী কুইণ্টেলে আনো হয় নি খাই শেষ কৰে বুজিছে আপোনালোকক দিয়ে শেষ কৰে নেকি বাৰু ঠিক নাই আৰু বৰানি কথা মইনো হেৰিহে আকৌ সদায় মই এবাটিহে নিওঁ আকৌ ক'তনো মোক দিয়ে ইমান শেষ খাব এবাটিহে নিওঁ এবাটি নিয়ে হয় মই আকৌ গমেই নাপাওঁ দেখোন আজি আহে গম পাইছোঁ কেতিয়া নিয়ে হয় আপুনি যোনটো সময়ত মানে সেই ৰাতিপুৱা শুইয়ে থাকে আপুনি নুঠেইচোন আজিহে সোনকালে উঠিছে বোৱানি নাই বুলি আমি সেই আকৌ আহি কিনে আপোনালোকৰ ঘৰত চাহ এটোপা খাই মেলি মই চেনি লৈও যাংগে সেইকাৰণে মানে সপ্তাহে কৰি দিয়া বজাৰবোৰ নুজুইছে হয় চাগে হ'ব আৰু কি কৰিবা বৰানি বৰানিটো নাই আৰু মই সেইকাৰণে বৰানিৰ কথাই মনত পৰি গ'ল আৰু বৰানি বুলি আপোনাকে মাতিব লোৱা মানে বেয়া চেয়া নাপাব আজি বৰানি নাই চেনি তেওঁ আহিলে তেওঁ নাহে আৰু এইকেইদিন আপোনাক ফোন কৰিছিলে নেকি বাৰু মোক আকৌ ফোন কৰিবলৈ মানে কি হ'ল বেটেৰীটো মোৰ আকৌ বেয়া হৈ থাকিলে নহয় জানে নাই এতিয়া নতুন ফোন এটা ল'লেহে হ'ব আৰু একো নাই তেনেহ'লে মই কাইলৈ ৰাতিপুৱাকৈ আহিম কাইলৈ মানে ইমান দিনৰ মূৰত বৰুৱানী গৈছে ঘৰলৈ কাইলৈ নাহে আৰু বুজিছেনে আপুনি দোকানৰ পৰাই কিনিব মই মানে অলপ মানে আমাৰ চেনিখিনি মানে ভাল আছে ডায়েবেটিছ নহয় মানে সেইকাৰণে 500 টকা লৈছে আৰু বুজিছেনে সেই আকৌ তাকে সেই আপোনালোকৰ ঘৰৰ পৰা সেইকাৰণে নিওঁ আকৌ মই সেই কিনি ল'লে হয় দেখোন মই নাজানো নহয় সেইবিধ ক'ত পায় পাব ক'ৰবাত হ'লে ক'ৰবাত পাব ঠিক এই কণ্ট্ৰলৰ সোপাকে খাব আকৌ নাই নেখাওঁ হ'ব ঠিক আছে মই যাওঁ কাইলৈ হ'লেও ৰাতিপুৱা এপাক আপুনি বিচাৰি মেলি চাই মেলি দিবচোন দেই হ'ব মানে বৰুৱানী নাহালৈকে মই নোৱাৰিম আৰু বুজিছেনে মংসে আকৌ কথাবোৰ শুনাব নহয় বৰুৱানীয়ে পিছত হ'ব দিয়ক তেনে আহিছোঁ দেই যাওক পিছত মানে নহয় চেনি সোপা কিনি দিব নোৱাৰে শৰ্মানী দেখোন এয়া কেতিয়া আহিছিলে হয় আপুনি আজি ইমান সোনকালে আহিলে যে মই আকৌ শুই উঠিছোঁহে এতিয়া বৰুৱানী আপুনি আছে নি ঘৰত মইনো ক'তনো চহৰ ফুৰিবলৈ যাম হয় ৰাতিপুৱাই বৰুৱাই মোক কিমান মিছা কথা ক'লে নে কি মিছা কথা ক'লে হয় কি মিছা কথা ক'লে আপুনি ঘৰত নাই হেনো মই আকৌ চেনি অকণ সদায় নিচিনাকে বোলো খাই যাওঁ আপোনাৰ লগতে চাহ পানী আৰু বোলো কথা কেইটামান পাতি বোলো চেনি কেইটামানো লৈ যাওঁ আপোনালোকৰ হেৰি বৰুৱাই ক'লে আপুনি নাই নহয় বোলে আপুনি মাৰ ঘৰলে গ'ল বুলি কৈছে মই কেতিয়া মাৰ ঘৰলে গৈছো হয় ইচ বৰুৱাই বৰ মিছা কথা ক'লে দেই মোৰ বৰ বেয়া লাগিলে দেই ক'লে গ'ল মানুহজন ক'লে গ'ল হয় হেৰি কি হ'ল শৰ্মানী আপুনি আছে দেখোন আৰু ন তুমি উঠিলা আৰু ন আপুনি আকৌ সেই শৰ্মানীক কিয় ক'লে হয় এনেকৈ মিছা কথাখন কিয় ক'লে মইতো ঘৰতে আছোঁ এতিয়া শুই উঠি আহিছোঁ শৰ্মানীক বোলো ইয়াত দেখিছোঁ আৰু এনেকৈ মিছা কথাখন কৈ দিছে যে তাকেতো ইমান মিছা কথা কৈছে মইনো কি চেনি দুটামানহে নিওঁ নহয় জানো আপুনি আকৌ এনেকৈ ক'ব নালাগিছিলে নহয় আমি সদায় জানেই নহয় আৰু আমাৰ ঘৰত চাহপাত নাইকিয়া হ'লে এই শৰ্মানী ঘৰৰ পৰা আনোগৈ তাকে আমি ইমান মিলিজুলি থাকোঁ এনেকৈ আৰু চেনি চাহপাতৰ কাৰণে আৰু বেয়া পালে নহ'ব নহয় আপুনি আকৌ উঠাই নিদিলে কেলে হয় মোক নহয় মানে শৰ্মানী কথাটো তেনেকুৱা নহয় আমাৰ আকৌ আকৌ হেৰি শুই থাকিলে উঠাই দিলে বেয়া পায় নহয় আৰু সেইকাৰণেহে উঠোৱা নাছিলোঁ কিবা আৰু হেৰি তুমিতো বেয়া পোৱা ন কথাটো তুমি এনেকৈ উঠাই দিলে বেয়া পোৱা নহয় সেইকাৰণে উঠোৱা নাছিলোঁ বুজিছে নহয় শৰ্মানী হ'লেও পাই কথাটো মোক জনাব লাগিছিলে আপুনি শুই আছে বুলি নুঠোৱাইতো হয় মইনো গুচি গ'লো এদিন মোৰনো কিনো আৰু চেনি চাহপাতকেইটাৰ কাৰণে হ'ব শৰ্মানী এতিয়া ব'লাক আমি সেই চাহপানী টোপাকে খাই লওঁ সেই চেনি দি পানী বলাই দে বৰুৱাটোৰ কথা মোৰ একো কথা বাদ দিয়ক আজি মই চাহপানী গোটেই দিনটো নিদিওঁ দিনটো খাই থাকে চাহপানী আজি নিদিওঁ বুজিছে চাহপানী নিদিওঁ আপুনি যাওক বেলেগত খাই ল'ব
এই চব মানে চেনি চাহপাত বিচাৰি মোৰ ঘৰখনৰ একদম মানে নহয় সপ্তাহ হ'লে বুলি চেনি চাহপাত লৈ আনো চেনি চাহপাত নিয়ে একেবাৰে ৰাতিপুৱা নিয়েহি সেইকাৰণে নাইকিয়া হৈছে ইমান সোনকালে বজাৰ কৰিব লাগে মই ঘৰলৈ কৈছোঁ নে সেই শৰ্মানী আনিবলৈ কৰিছোঁ আমাৰ আকৌ এইজনী আকৌ আকৰি নহয় টেঙৰ হ'বলৈ নিশিকিলে মই ইমান ধুনীয়াকৈ বুদ্ধি চুদ্ধি লগাই পিনি যাবলৈ হ'লেই মাতি দিলে নহয় শৰ্মানী বুলি একদম মানে আৰু কি যে হ'ব আৰু